কবিতাৰ শিৰোনাম মৃত্যু মোৰ সপোন নাছিল। কথা আৰু পাঠ ৰিচা বৰা। মৃত্যু মোৰ সপোন নাছিল, নাছিল হেঁপাহ অশ্ৰুৰ। মাথো জীৱন জীয়াব বিচাৰিছিলোঁ হাঁহি হাঁহি আপোনাৰ কাষতে থাকি। দুখীয়া হোৱাটো জানো মোৰ পাপ আছিল নে আপোনাক নিজৰ বুলি ভবাটো মোৰ পাপ? আচলতে আপুনি আহিছিল মোৰ জীৱনলৈ হৈ এক অভিশাপ। মা দেউতাৰ বুকুত ৰাজৰাণী হৈ আছিলোঁ, মুক্ত পক্ষীজনী হৈ উৰি উৰি বিশাল আকাশ পোৱাৰ সপোন দেখিছিলোঁ। কিন্তু আপুনি প্ৰেম হৈ নহয় ভাল পোৱা হৈ আপুনি মোৰ জীৱনলৈ কাল ধুমুহা হৈ আহিছিল। প্ৰেমৰ মায়াৰে বান্ধি শিৰত সেন্দুৰ আঁকি পিন্ধাই দিছিল মৃত্যুৰ মালা। আপুনি স্বাধীনতা বিচাৰিছিল, মোৰ বাদেও বেলেগ স্ত্ৰীৰ সংস্পৰ্শ বিচাৰিছিল। মোৰ ভুল এটাই, মই মাথো বিৰোধিতা কৰিছিলোঁ, আপোনাক মোৰ কৰি ৰখাৰ চেষ্টা কৰিছিলোঁ। মৃত্যু মোৰ সপোন নাছিল, মই জীয়াব বিচাৰিছিলোঁ সকলোৰে মৰমৰ পংখীজনী হৈ, মুখত এটি মিঠা হাঁহি লৈ। উৰি যাব খুজিছিলোঁ মুক্ত আকাশৰ বুকুলৈ, সকলোৰে চকুত লগাকৈ মৰমৰ পংখীজনী হৈ। মৃত্যু উপহাৰ দিয়াতকৈ মোক যদি মোৰ মা দেউতাৰ বুকুত আকৌ উভতাই দিলে হয়। কিয়, কি ভুলৰ বাবে এনে শাস্তি? মোক মৃত্যু নালাগে, মই জীয়াই থাকিব বিচাৰোঁ। মই মা দেউতাৰ সপোন পূৰ কৰিব বিচাৰোঁ। মই পংখীজনী হৈ থাকিব বিচাৰোঁ। মই আকৌ এবাৰ জীয়াব বিচাৰোঁ। ধন্যবাদ।